বন্ধুসকল আজি ক'ব ওলাইছোঁ যে স্কুল এখনত মিটিং হ'লে কেনেদৰে মিটিংখন চলাব লাগে, স্কুলৰ মিটিঙৰ যি কাৰ্যসূচী হয়তো কেনেদৰে বনাব লাগে আৰু স্কুলত কেনেদৰে ভাষণ দিব লাগে আৰু স্কুলত যিখন মিটিং হয় সেই মিটিংখনত কাক কাক সম্বোধন কৰিব লাগে সেই কথাখিনি উল্লেখ কৰিব বিচাৰিছোঁ। যিকোনো এখন মিটিঙত বহুতৰে ভাষণ দিয়াৰ প্ৰেক্টিছ নাথাকে। তেখেতসকলক মিটিঙত ভাষণ দিব লাগে বুলি কোৱাৰ লগে লগে তেখেতসকলৰ একদম মানে কি ক'ম কি নক'ম তেখেতসকলৰ মানে অৱস্থা নোহোৱা হৈ যায়। মানে মিটিং এখনত ভাষণ দিব লগা বুলি কোৱাৰ লগে লগে তেখেতসকলৰ এক ঘামি জামি লগতে প্ৰেছাৰ আহি যায়, মানুহটো কঁপিবলৈ আৰম্ভ কৰে, এনেকুৱা ধৰণৰ চিটুৱেশ্যন আহি পৰে। একচুৱেলি এনেকুৱা ধৰণৰ চিটুৱেশ্যন এইটোৰ কাৰণে আহে তেখেতসকলে মিটিংখনৰ যিখিনি প্ৰচিডিউৰ সেই প্ৰচিডিউৰখিনি একচুৱেলি নাজানে। আৰু এটা কথা হ'ল কি, মিটিং এখন এনেকুৱা ধৰণৰ বস্তু যি নেকি আগতে ভাষণ দি আহিছে তেতিয়াহে তেওঁলোকে ভাষণ দিব পাৰিব। কোনো স্কুল এখনৰ যে টিচাৰ হ'লে তেখেতে মিটিঙত ভাষণ দিব পাৰিব তেনেকুৱা ধৰণৰ কথা নহয়, বা ডাঙৰ এটা পষ্টত থাকিলেই যে তেখেতে ভাষণ দিব পাৰিব তেনেকুৱা ধৰণৰ কথাও নহয়। এইটো হৈছে এটা চৰ্চাৰ বিষয় আৰু চৰ্চা কৰি থাকিলে যিকোনো মিটিঙত ভাষণ দিব পৰা যায়। যিয়ে নহওক, ধৰ স্কুল এখনত মিটিং হৈছে, তাত আপুনি টিচাৰ কাম কৰে আৰু আপুনি সেই মিটিংখন চলাই নিব লাগে, তেতিয়াহ'লে আপুনি এখন কাৰ্যসূচী তৈয়াৰ কৰিব। মিটিংখনৰ কি আপোনালোকৰ এজেণ্ডা আছে, আপোনালোকৰ কি পাৰপাজত সেই মিটিংখন পতা হৈছে সেইখিনি উল্লেখ কৰিব। তাৰপিছত সেই সভাখনৰ সভাপতি কোন হয় তেখেতৰ নামটো লিখিব। তাৰপিছতে খুব ধুনীয়াকৈ মিটিংখন ষ্টাৰ্ট কৰি দিলে আৰু ষ্টাৰ্ট কৰাৰ পিছত মিটিংখনৰ কাৰণে এজন সভাপতি আপোনালোকে নিৰ্বাচন কৰিলে। তাৰপিছত মিটিংখন সভাপতি নিৰ্বাচন কৰাৰ পিছত সভাপতি আসন গ্ৰহণ কৰি তাৰপিছত তেখেতে কি উদ্দেশ্য ব্যাখ্যা সেই কথাখিনি ক'ব লাগিব আপুনি। গতিকে সেই উদ্দেশ্য ব্যাখ্যাখিনি আপুনি কৈ দিলে আৰু মোৰ বিভিন্ন যিবিলাক ভিডিঅ' আছে তাত উদ্দেশ্য ব্যাখ্যা কেনেদৰে কৰে সেই কথাখিনি উল্লেখ আছে, তাৰ পৰা চাই ল'ব। আৰু উদ্দেশ্য ব্যাখ্যা হোৱাৰ পিছত কেনেধৰণে যিখিনি নেকি টপিক আছে সেই টপিকখিনি আগবঢ়াই লৈ যাব লাগিব। আৰু ইয়াতে আৰু এটা কথা যে যদি ছাত্ৰ ছাত্ৰীসকলৰ লগত মিটিং হৈ আছে তেতিয়াহ'লে তাত আৰু এটা কাৰ্যসূচী ভৰাব লাগিব যে ছাত্ৰ ছাত্ৰীৰ বক্তব্যৰ তাত ছাত্ৰ ছাত্ৰীৰ যি তেখেতসকলে বিচাৰিছে সেইখিনি তেখেতসকলে তাত উল্লেখ কৰিব। মই ইয়াতে টপিক দিছোঁ যে স্কুলত কাক কাক সম্বোধন কৰিব লাগে। একচুৱেলি সম্বোধন কৰাৰ ক্ষেত্ৰত এখন যেতিয়া মিটিং আপোনালোকে পাতিছে তেতিয়াহ'লে আপুনি যদি ষ্টাৰ্ট কৰি আছে মিটিংখন, আপুনি যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়াহ'লে আপুনি ক'ব, সকলোকে নমস্কাৰ, আজিৰ আমাৰ মিটিংখন আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ইয়াৰ উপস্থিত থকা সমূহ ছাৰ বাইদেউসকলক মিটিংখনলৈ স্বাগতম জনাইছোঁ। মিটিংখন চলাই নিবৰ কাৰণে প্ৰধান শিক্ষক মহোদয়ক সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। তেনেকৈ কৈ সভাপতিক আসন গ্ৰহণ কৰিব দিব প্ৰধান শিক্ষক মহোদয়ক। তেখেতে আসন গ্ৰহণ কৰিব, তাৰপিছত উদ্দেশ্য ব্যাখ্যা আহিব। উদ্দেশ্য ব্যাখ্যাত আপুনি ক'ব যে আজিৰ সভাৰ সভাপতি মহোদয় লগতে উপস্থিত থকাসমূহ ছাৰ বাইদেউসকল আৰু আমাৰ ষ্টাফসকল, আজি আমাৰ এই মিটিংখন ইয়াত অনুষ্ঠিত কৰাৰ মূল কাৰণটো হৈছে আমাৰ যে আগন্তুক আহিবলগীয়া সৰস্বতী পূজা, সেই সৰস্বতী পূজাৰ উদ্দেশ্যে এই মিটিংখন পতা হৈছে। আপোনালোকে সৰস্বতী পূজাও ক'ব পাৰে, গুণোৎসৱো ক'ব পাৰে, যে আগন্তুক আহিবলগীয়া আমাৰ যি গুণোৎসৱ সেই গুণোৎসৱ আমি কেনেদৰে পালন কৰিম, কেনেকুৱা ধৰণৰ কি কাৰ্যসূচী হ'ব সেই কথাৰ ওপৰত আমি এই মিটিংখন আজি আহ্বান কৰিছোঁ। এই হৈছে সভাৰ উদ্দেশ্য ব্যাখ্যা। আপুনি খুব ধুনীয়াকৈ তেনেকৈ ধৰণে ক'ব। তাৰপিছত সেই মিটিংখনত সকলোৰে বক্তব্য আহিব, তাৰপিছত সভাপতি ভাষণ দিব, এনেকৈ ধৰণে সভাখন ভংগ হ'ব। আৰু যদি মিটিংখন যদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হৈছে তেতিয়াহ'লে আপুনি ভাষণ আৰম্ভ কৰোঁতে সকলো ছাত্ৰ ছাত্ৰীক সম্বোধন কৰিব লাগিব। সকলোকে নমস্কাৰ, আজিৰ আমাৰ মিটিংখন আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰী ভাইটি ভণ্টি আৰু লগতে বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই এই মিটিংখনলৈ স্বাগতম জনাইছোঁ আৰু এই মিটিংখন চলাই নিবৰ কাৰণে মই প্ৰধান শিক্ষক মহোদয়ক সভাপতিৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। খুব ধন্যবাদ। তাৰপিছত কিন্তু যেতিয়া উদ্দেশ্য ব্যাখ্যা ক'ব সকলোকে সম্বোধন কৰিব লাগিব। আজিৰ এই সভাত উপস্থিত থকা সভাপতি মহোদয়, লগতে উপস্থিত আমাৰ ছাৰ বাইদেউসকল, মোৰ সহপাঠী আৰু লগতে উপস্থিত থকা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই হৈছে স্কুল এখনত যদি আমি মিটিং এখন পাতোঁ তেতিয়াহ'লে কাক সম্বোধন কৰিব লাগে, তেনেকৈ ধৰণে সম্বোধন কৰিব লাগে মই জনাই দিলোঁ। আৰু দৰে ভাষণ দিব নোৱাৰে বহুতে, মই জানো বিভিন্ন ধৰণৰ ডাঙৰ পষ্ট থাকিলেও বা ডাঙৰ পজিশ্যনত থাকিলেও, ডাঙৰ চাকৰি কৰিলেও বহুতে ভাষণ কিন্তু দিব নোৱাৰে। এইখিনিয়ে ক'বলগীয়া। ধন্যবাদ, বাই বাই।